আজি বানপানী হোৱাৰ পাছত আমাৰ ৰেড ক্ৰছ ছ'চাইটিয়ে তেখেতৰ নামটো পাহৰিছোঁ কুমাৰ চৌধুৰী ডাঙৰীয়াই তাৰমানে তেখেতে মোক তাৰমানে ফোনত জনায় যে আপোনাৰ ফ্লাড এফেক্টেড এৰিয়াত যিটো নেকি তাৰমানে বেমাৰ আজাৰ হোৱাৰ সংক্ৰান্তত তাৰমানে তেখেতসকলে বিনামূলীয়া স্বাস্থ্য সেৱা আগবঢ়োৱাৰ কথা আগবঢ়ালে। মই ক'লোঁ তেখেতক সুন্দৰে মই আদৰণি জনাই আজি তাৰিখত 25/8/2000 সেই তাৰিখে তাৰমানে সঁচাকৈ ৰেড ক্ৰছ ছ'চাইটি আৰু ডিব্ৰুগড় লায়ন ক্লাব উদ্যোগত তাৰমানে আমি ৰাইজে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা সেৱা পাবলৈ সক্ষম হৈছোঁ। সেইখিনিতে আমাৰ যিগৰাকী তাৰমানে মমিতা দেৱনাথৰ তাৰমানে তেখেতসকলে ইয়াত আহি আমাক সেই কথাটো অৱগত কৰালে। এইখিনি আমাৰ ৰাইজেও গম পাই পেলাই মৰ্মান্তিক হৈছোঁ, এনেধৰণে হ'ব নালাগিছিল। কিন্তু আৰু এখেতসকলৰ পৰা আমি আশা কৰিছোঁ যে তাৰমানে অহা বানপানীৰ পৰা আমি পৰিত্ৰাণ পাই তাৰমানে স্বাস্থ্য সেৱাখিনি আকৌ পাম বুলি তেখেতসকলৈ আশাৰে ভাত চাই ধন্যবাদ জনালোঁ।